অসমীয়া চিনেমা চাবলৈ আহি ধৰ্ণাত বহিছোঁ। এখন ভাল চিনেমা, গুৱাহাটী পল্টন বজাৰ গ'ল্ড চিনেমা হল, মানুহ নাই, চিনেমা আঁতৰাই দিছে। ক'ব এতিয়া টিকেট কাউণ্টাৰত থকা মানুহে। ঘটনাটো হ'ল হেয়াৰ প্লেণ্টেশ্যন কৰিলোঁ, শুক্ৰবাৰ শনিবাৰ চাবলৈ সময় নাই, ডক্টৰে দুদিন ৰেষ্ট ল'বলৈ কৈছিলে বিচনাত, কিন্তু নাই, সময় নাথাকে, কাৰণ চিনেমা কিমান দিন থাকে ক'ব নোৱাৰোঁ, কিন্তু চিনেমাখন চাম। অসমীয়া চিনেমাৰ আৱেগ লৈ চিনেমা বনাবলৈ মই মানুহক নকওঁ, অসমীয়া চিনেমাৰ আৱেগক লৈ পেলাই অসমীয়া চিনেমা চাবলৈ মই অহা নাই, এখন ভাল চিনেমা চাবলৈ আহিছোঁ। কথাটো হ'ল যে গ' আই এই চিনেমাখন যিখন টকিঅ' ফিল্ম এৱাৰ্ডত এৱাৰ্ড পালে, সেইখন চিনেমা পাছত চিনেমা গৃহলৈ আহিছে, কিন্তু চিনেমা চাবলৈ মানুহ নাই। মই ধৰ্ণা নহয়, আচলতে বেয়া লাগিছে। কথাটো হ'ল ক'লা ধন বগা কৰিবলৈ বা বাটে ঘাটে কিছুমান অকণমান দেখিবলৈ ধুনীয়া বা মিতিৰ কুটুমক লৈ পেলাই বনোৱা চিনেমা এখন নহয়। ক'লা ধন বগা কৰিবলৈ চিনেমা বনোৱা এখন চিনেমা নহয়। অসমীয়া চিনেমা বনাব লাগে, ইণ্ডাষ্ট্ৰি নাইকিয়া হ'ল বুলি বহুতে ক'লা ধন বগা কৰিবলৈ চিনেমা বনাই গৈছে। এই তই ধুনীয়া, তাক হিৰো বনাই দিছে, তই মোক খুৰা হয়, তই দে বাপেকৰ ৰোলটো কৰিবি বুলি চিনেমা এনেকৈ বনাই দিছে। তো ইয়াৰ পাছত এইটো কি হৈছে, তাৰ সৃষ্টিটো, তাৰ ঘটনাটো কি হৈছে, সেইটোৰ ফলত অসমীয়া চিনেমা প্ৰতি মানুহৰ এটা ধান্দাই নাইকিয়া হৈ গৈছে। এইখন এখন চিনেমা, যিখন চিনেমা মানুহে চাবলৈ আহিব লাগিছিল। ট্ৰেইলাৰটোতে গম পোৱা যায় কেনেকুৱা, 3000 কিলোমিটাৰ লকডাউনৰ সময়ত খোজকাঢ়ি দেউতাকে ছোৱালীজনীক লগ কৰিবলৈ আহে। সাংঘাতিক, মই কৈছোঁ নহয়, চিনেমাখন মই কান্দিম বুলি আহিছিলোঁ আচলতে। ট্ৰেইলাৰ চালেই আপোনাৰ বেয়া লাগি যাব, য'ত মিউজিক ফাৰ্ষ্ট ক্লাছ। মই আগতেই কৈছোঁ, চাওক, ৰীমা দাসে ৰকষ্টাৰ নে কিবা এখন চিনেমা বনাইছিলে, প্ৰথমতে এৱাৰ্ড পাইছে, তাৰপাছত পপুলাৰ হ'ল, নিউজে পত্ৰই আহিলে, তাৰপাছত চিনেমাখন ছবিগৃহত আহিছিলে, হিট মাৰিছিল। আচলতে প্ৰত্যেকজন প্ৰডিউচাৰ ডিৰেক্টৰে যদি চিন্তা কৰে যে অসমীয়া ইণ্ডাষ্ট্ৰিটো সেই বেয়া বৰবাদ নকৰি, জাবৰ নকৰি, ধুনীয়াকৈ বছৰেকত এখনেই বনাম বা দুখনেই বনাম, সেই চিনেমাখন যদি ভাল হ'ব, ৰাইজে আঁকোৱালি ল'ব বুলি যদি বনায়, নতুবা যদি বনায় মই কিবা এটা এনেকৈ ফিল্ম ফেষ্টিভেলত এৱাৰ্ড পাম বুলি, তেতিয়া ডেফিনেটলি চিনেমাখন ভাল হ'ব। এইখন চিনেমাই ছবিগৃহত অহাৰ আগত প্ৰথমতে এৱাৰ্ড লৈছে, টকিঅ'ত দেখুৱাইছে, তাৰপিছত এৱাৰ্ডটো পাইছে। মই আজি মোৰ ৰেষ্ট লৈ থাকিব লাগে, তথাপিতো আহি মই আজি চিনেমাখন চাব নাপালোঁ, দুখ অনুভৱ কৰিছোঁ, য'ত নেকি ভাল চিনেমা। মানুহে নাই অহা, কেলৈ ভাল হ'ব জানো, কাৰণ ইয়াত ভাল চিনাকি মুখকেইখন নাই। চিনাকি মুখ হৈ যদি কলেজত যদি সময় নষ্ট কৰি প্ৰমোশ্যন চলাই থাকিলেহেঁতেন, তেতিয়া হয়তো আহিলেহেঁতেন চিনাকি চেহেৰা লৈ পেলাই, বুজিলে। বা বহুত সুন্দৰ যদি ডাঙৰ মানুহে যদি গান কেইটামান গালেহেঁতেন, তেতিয়া হয়তো চিনেমাখন চাবলৈ মানুহ আহিলেহেঁতেন। কিন্তু এইখন ট্ৰেইলাৰ চাই মানুহ অহা নাই। মই কওঁ যে এইখন চিনেমা চাবলৈ আহিব লাগিছিল। এইটো পেইড প্ৰমোশ্যন নহয়, মই দুখত আপোনালোকক কথা কৈছোঁ। এনেকুৱা যদি চিনেমা বনে, বছৰেকত এখন বা বছৰেকত 2-3খন যদি বনে, অসমীয়া ইণ্ডাষ্ট্ৰিটো জীয়াই থাকিব, মৰি নাযাব। আজি যদি এইখন যেতিয়ালৈকে নাই অহা, কাইলৈ পৰহিলৈ যদি আৰু ভাল চিনেমা এখন যদি আহে, সেই বেয়া চিনেমা, যেনে দুদিনমানৰ আগত লাবুমণিয়ে দেখুৱাইছিলে খং চিনেমাখন, সেই চিনেমাখনৰ নিচিনা সেইবোৰ চিনেমাৰ কাৰণে, জাবৰ চিনেমাৰ কাৰণে আজি এইবোৰ সৃষ্টি হ'ল। চিনেমা কৰিবলৈ চুজ কৰিব পাৰিব লাগে যে মই এখন চিনেমা নকৰোঁ, স্ক্ৰিপ্টটো চাই এখন চিনেমা কৰিম। কিন্তু বহুত আমাৰ এক্টৰ এক্ট্ৰেছৰ হেঁপাহ, ডাঙৰ স্ক্ৰীণত ওলোৱা, স্ক্ৰিপ্ট নপঢ়ে চাগে, ছাইড কৰি দিয়ে, ওলাই দিম, ঠিক আছে। ডাইৰেক্টৰজন কেনেকুৱা সেইটো নাচায়ে, মোৰ ইজ্জতটো যাবনে ভাল হ'ব এইটো নাচায়, চিনেমাখন কৰি দিয়ে। কেলৈ, ডাঙৰ কথা ছবিৰ মই এক্টৰ বুলি যাতে ক'ব পাৰে। আৰু সেই ডিৰেক্টৰজনে কি কৰে বা প্ৰডিউচাৰজনে কি কৰে, ক'লা ধন বগা কৰে, বুজি পালে। বা অসমীয়া ফিল্ম জগতত, ফিল্ম ইণ্ডাষ্ট্ৰিত নাম সোমোৱাবলৈ চিনেমা মানে বনায়, নতুবা এক্টৰ এক্ট্ৰেছবিলাক কিছুমান লয়, যাতে নিজৰ ইনষ্টাগ্ৰামত এক্টৰ বুলি দেখুৱাই মই চিনেমা এখন কৰিছোঁ বুলি ফিটা সিটো মাৰিব পাৰে কাৰণে চিনেমা বনায়। আৰু তাৰ ফলত কি হৈছে, অসমীয়া ইণ্ডাষ্ট্ৰি যিবোৰ এইবোৰ ভাল চিনেমা এৱাৰ্ড লৈ আহিছে, আজি বৰবাদ হৈছে। গ' আই এবাৰ ট্ৰেইলাৰটো চাব, তাৰপিছত মোক ক'ব যে এই কথাখিনি, মোক গালি পাৰিব যে মই কথাখিনি মই কিয় কৈ আছোঁ। কিমান এখন মানে এৱাৰ্ড এনেই নাই পোৱা, বুজি পাইছে নাই, টকা দি টকিঅ'ত এৱাৰ্ড লোৱা নাই, কিবা এটা ভাল বস্তু দেখুৱাই এৱাৰ্ড লৈছে। গতিকে জাবৰ নকৰিব অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো, যাৰ ফলত আজি এয়া দুৰ্দশা। আচলতে কথাটো ক'বলৈ গ'লে এনেকুৱা যে ডিৰেক্টৰ কিছুমান আছে যোনে ভাবি চিন্তি নাচায়, ক'ৰবাত 1-2খন নাটক কৰিলে অকণমান নিজৰ টেলেণ্ট হ'ল, চিনেমা কৰিবলৈ ওলাহে ফটকেনে। আচলতে বস্তুটো বেলেগ, যেনেকৈ অডিয়েঞ্চৰ আগত ডাইৰেক্ট লাইভ নাটক কৰা এটা বেলেগ এটা ডাঙৰ এটা হেৰি থাকিব লাগে, আৰু ঠিক তেনেধৰণে কেমেৰা আগতো বেলেগ, ইভাগ ষ্টেজতো বেলেগ।
গতিকে কিছুমান বস্তু অলপ জ্ঞান লৈ অসমীয়া ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিম, ফিল্ম ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিম বুলি চিনেমা বনাব লাগে, যাতে এই চিনেমাবোৰ এনেকুৱা গতি নহয়। মই কৈছোঁ গো আই, মই এটাই কথা ক'ম, এটা শ্ব' যদি মানুহ ভিৰ হৈ যায় চাব, সেই মুখে মুখে গৈ চিনেমাখন হিট মাৰি দিব। আজি কিন্তু সেই জাবৰখিনিৰ কাৰণে আজি চিনেমাখন ফ্লপ হৈছে। গতিকে এই গ'ল্ড চিনেমাৰ টিকেট কাউণ্টাৰত এজন আছে, তেখেতক মই কিছুমান কথা সুধিম, তেখেতে নিজে ক'ব যে অৱস্থাটো কেনেকুৱা গতি চাওক। এখেতে গুৱাহাটীৰ যি পল্টন বজাৰ গ'ল্ড চিনেমাৰ এজন কৰ্মচাৰী। আপুনি কি ক'ব, অসমীয়া চিনেমাখনৰ মানুহ নাই, চিনেমা আঁতৰাই দিব লগা হৈছে, এখন ভাল চিনেমা? তাৰমানে কেতিয়াবা এনেকুৱা হয় যে 2-3জন মানুহ, তাৰপিছত মানে যদি ভাল চিনেমা হওক তথাপিও তাৰমানে 10-12জনৰ ওপৰত মানুহ নহয়, এনেকুৱা অৱস্থা হৈছে বৰ্তমান অসমীয়া চিনেমাখনত। এনেকুৱা অৱস্থা যে কেতিয়াবা 2-3জন মানুহ দিয়ে আমিও চলাব লগা হৈ যায়। তথাপিও অসমীয়া বুলি আমি চলাই দিওঁ যে চাওক মানুহ আহিছে। চিনেমা ধুনীয়া চিনেমা হৈছে, চিনেমাখন বহুত ভাল হৈছে। চিনেমা যদি প্ৰমোচনেই নকৰে মানুহে গম পাব কেনেকৈ? অকল ইউটিউবত ট্ৰেইলাৰো দি দিলে নহয়, আৰু আজিকালি ছ'চিয়েল মিডিয়া, ইউটিউবাৰ্ছ হওক বা ফেচবুক ক্ৰিয়েটৰ হওক, বহুত ইম্পৰ্টেণ্ট। কেলৈ ইম্পৰ্টেণ্ট? মই নিজেতো ফিল্ডৰ বুলি কোৱা নাই। আজি বেনাৰ এখন, হোৰ্ডিং এখন লাগিছেই যেনিবা, আপুনি এই হোৰ্ডিংখন লাগিছে, কেইটাই পঢ়িব, কেইটাই ভালদৰে পঢ়ি চাব, তেতিয়া ইউটিউবাৰজনে বেছি ভালদৰে বুজাই ক'ব পাৰিব ডিটেইলছ। তাততো কিমান দেৰি দেখুৱালে, জাষ্ট ফটোখনৰ পৰাতো কিমান বুজি পাব। তো সেই বস্তুটো কৰিব লাগে, বা তাৰ ইউটিউবাৰ্ছ নহ'লেও বা বেলেগ ধৰণৰ পদ্ধতি আছে প্ৰমোচনৰ কাৰণে, প্ৰমোচন কৰিব লাগে। প্ৰমোচন নকৰিলে কেনেকৈ হ'ব? চিনেমাখন আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিত মই এটা কথা, মোৰ নিজৰ মানে মই যিটো বুজি পাইছোঁ, অসমীয়া চিনেমাবোৰ প্ৰমোট নকৰে। চিনেমাখন বনালে খতম হৈ গ'ল, চিনেমাখন বনালে খতম, তাৰপিছত বনোৱা মাত্ৰলৈকে বাজেটটো, তাৰপিছত প্ৰমোচনৰ নামত যে 5-10 লাখ টকা এটা খৰচ হয়, সেইটো নাভাবেই। আচলতে সেইটো কাৰণে বাজেট লৈ 2 বছৰ বা 5 বছৰ মূৰত এখনেই চিনেমা বনাব লাগে, যাতে হিট হয়। প্ৰমোচনতো ভাল টকা খৰচ কৰিলে যাতে সেইখিনি টকা তেতিয়া আহিব, মানুহে চাব, ভাল চিনেমাখন চাব পাব, ইণ্ডাষ্ট্ৰিটো জীয়াই থাকিব, লগতে নিজৰ টকাখিনিও ৰিটাৰ্ণ আহিব। সেয়াই, সৰুকৈ ধেৰ বনোৱাতকৈ এখনেই ধামাকা বনাব লাগে। সেইটো কাৰণে আজি ভাল চিনেমা এখন মানুহে ট্ৰেইলাৰটো নাই পোৱা বা প্ৰমোচনৰ কাৰণে মানুহৰ চকুত পৰাগৈ নাই, সেইটো কাৰণেও নাই অহা। আৰু নতুবা পৰিছে যদিও এখনো একেই হ'ব, বাকীবোৰ যাবৰ নিচিনা। সেইটো কাৰণে এইটোৱে গতি। এইটোৱে আছিল আজিৰ ভিডিঅ'। ভিনদেউৱে থ'বলৈ গৈছিল, আকৌ লৈ আহিলে উভতে, লাভ নাই। চিনেমাখন চাওঁ কি হয়, বাহিৰত আকৌ যদি পাৰোঁ চামগৈ, শিৱসাগৰত গৈ পেলাই। এতিয়া গুৱাহাটীত আছোঁ যিহেতু। এইটোৱে আছিল আজিৰ ভিডিঅ', আশা কৰিলোঁ ভাল পালে। সময় দিয়াৰ বাবে ধন্যবাদ। ওপৰত ফ'ল' বটনটো আছে, ফ'ল' কৰক, যাতে ভৱিষ্যতৰ ভিডিঅ'বোৰ আপোনালোকে পায়। ধন্যবাদ। জয় আই অসম।